নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে এছএন মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম DC অফিচ চৰাইদেউ ফালৰ পৰা এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন আহিছে, য'ত উল্লেখ কৰিছে যে 16টা লাটমণ্ডলৰ পদ খালী হৈছে। এইখিনিতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যিসকলে আমাৰ চেনেলত বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰে বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো চিলেক্ট কৰি থ'ব, যিহেতু আমি ইনফৰ্মেটিভ টাইপ ভিডিঅ'ৰ লগতে চাকৰি সম্পৰ্কীয় যিকোনো ভিডিঅ' দিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে আমাৰ ভিডিঅ'খিনি পোনপ্ৰথমে আপোনালোকেই পাব। বন্ধু বান্ধৱীসকল, ডেপুটি কমিশ্যনাৰ অফিচ চৰাইদেউৰ ফালৰ পৰা এটা এমপ্লয়মেণ্ট নটিফিকেশ্যন দিছে, য'ত উল্লেখ কৰিছে যে 16টা লাটমণ্ডলৰ গ্ৰেড 3 পদ খালী হৈছে। আৰু যিসকল যোগ্য ব্যক্তি, সেই যোগ্য ব্যক্তি বা ইণ্টাৰেষ্টেড হয়, তেখেতসকলে এই পদসমূহত অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, পদসমূহ হ'ল লাটমণ্ডল আৰু এইটো গ্ৰেড 3ত পৰে। ইয়াৰে পদৰ সংখ্যা 16টা আৰু সেই পদ 16টা পদক কেটেগৰী ৱাইজ ভাগ কৰি থৈছে। আনৰিজাৰ্ভ 6টা ৰাখিছে, ঠিক তেনেদৰে OBC MOBC সকলৰ বাবে 3টা, SC সকলৰ বাবে 1টা, STP বাবে 1টা, STHৰ বাবে 1টা আৰু EWSৰ বাবে 3টা, ঠিক তেনেধৰণে PWD কেটেগৰীৰ কেণ্ডিডেটসকলৰ বাবে 1টা ৰিজাৰ্ভ ৰাখিছে। বন্ধু বান্ধৱীসকল, এই পদসমূহৰ দৰমহা হ'ব 14,000 পৰা 60,000 পাছলৈ, লগতে গেট পে থাকিব প্ৰত্যেক মাহত 6,200 টকা। বন্ধু বান্ধৱীসকল, এই পদসমূহত আবেদন কৰিবৰ বাবে কিছুমান যোগ্যতা লাগিব। যোগ্যতাসমূহ প্ৰথমতে দিছে যে চিটিজেনশ্বিপ, কেণ্ডিডেটজন ভাৰতৰ বাসিন্দা হ'ব লাগিব। লগতে বয়স দিছে যে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু এইটো কাউণ্ট কৰিব 2023 1 জানুৱাৰীলৈকে। আৰু বন্ধু বান্ধৱীসকল, ইয়াতে ৰিলেক্সেশ্যনো দি থৈছে, এজ ৰিলেক্সেশ্যন। SC ST সকলে 45 বছৰ হ'লেও এপ্লাই কৰিব পাৰিব। OBC MOBC সকলে 43 বছৰ হ'লেও এপ্লাই কৰিব পাৰিব, 3 বছৰ বঢ়াই দিছে। ST SC সকলৰ বাবে 5 বছৰ দিছে, আৰু ঠিক তেনেধৰণে PWD কেণ্ডিডেটসকলৰ বাবে 50 বছৰ হ'লেও পাৰিব, 10 বছৰ বঢ়াই দিছে। ঠিক ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল যে কেণ্ডিডেটজন মেট্ৰিক পাছ কৰা হ'ব লাগিব, যিকোনো চেণ্ট্ৰেল হওক ষ্টেট বৰ্ডৰ পৰা। লগতে 6 মাহৰ RCCC ট্ৰেইনিং কৰা হ'ব লাগিব। ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ যিটো RCCC গুৱাহাটীৰ পৰা, সেই ট্ৰেইনিংটো কৰা হ'ব লাগিব। আৰু লগতে 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব, আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি ইন ইংলিছ এণ্ড আছামিজ, ইংৰাজী অসমীয়াত লিখিব ক'ব পৰা হ'ব লাগিব। বন্ধু বান্ধৱীসকল, ইয়াতে আপোনালোকে এই পদকেইটাত যদি আবেদন কৰিব বিচাৰে বা আপোনালোকৰ এই পদকেইটাৰ বাবে যোগ্যতা আছে, তেতিয়া মই ডেছক্ৰিপশ্যনত অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংকটো দি দিম, তাতে গৈ পেলাই অনলাইন এপ্লাই কৰিব পাৰিব। বা অফিচিয়েল ৱেবছাইটটোত গৈ পেলাই, মই অফিচিয়েল ৱেবছাইটৰ লিংকটো দি দিম, তাত গৈ পেলাই অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি এটা অপশ্যন আহিব, তাতে আপুনি নিউ ৰেজিষ্ট্ৰেশ্যনত গৈ আপোনাৰ যিখিনি গোটেই ডিটেইলছখিনি এডুকেশ্যনেল আৰু পাৰ্চনেল ডিটেইলছখিনি ফিল আপ কৰি পেলাই, আৰু ডকুমেণ্ট যি আপলোড দিব লাগে ডকুমেণ্টখিনি আপলোড দি পেলাই ফৰ্মখন ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পাছত এটা কপি আহি যায় তাতে, সেই কপিটো আপুনি প্ৰিণ্ট আউট কৰি ল'ব পাৰে বা ছেভ কৰি ৰাখিব পাৰিব কম্পিউটাৰতে। আৰু এই পদকেইটাত আবেদন কৰিবৰ বাবে কেইটামান ডকুমেণ্ট বিচাৰিছে, মেইনকৈ এজ প্ৰুফ চাৰ্টিফিকেট লাগিব, আৰু মেট্ৰিক পাছ কৰাৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট 2খনেই লাগিব। লগতে আপ টু ডেট এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেইখনো লাগিব, আৰু কাষ্ট চাৰ্টিফিকেট লাগিব যদিহে আছে, ইফ এপ্লিকেবল, বা EWS চাৰ্টিফিকেট লাগিব যদি আছে। আৰু লগতে 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট সেইখন দিব লাগিব, আৰু RCCC ট্ৰেইনিং কৰা যিখন চাৰ্টিফিকেট সেইখনো লাগিব। আৰু লগতে ইয়াত এটা উল্লেখ কৰিছে যে এইচ কলমত ডিক্লাৰেশ্যন ইন ফ্ৰম আণ্ডাৰ ৰুল 5I অফ দি আছাম পাব্লিক ছাৰ্ভিচ এপ্লিকেশ্যন অফ স্মল ফেমিলি নৰ্ম ইন ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট। এইখন যিখন স্মল ফেমিলি নৰ্মৰ যিখন ফৰ্মখন, এপ্লিকেশ্যন ফৰ্মখন, সেইখনো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰপৰা ডাউনলোড কৰিলে আপোনালোকে ফিল আপ কৰি ছেল্ফ ডিক্লেয়াৰ কৰিব লাগিব যে ডিছেবিলিটি চাৰ্টিফিকেট যদি থাকে PWD কেণ্ডিডেটসকলৰ, সেইসকলে ডিছেবিলিটি চাৰ্টিফিকেটখনো আপলোড কৰিব লাগিব। আৰু লগতে পাছপৰ্ট চাইজ কালাৰ ফটো এখন লাগিব, যিখন ফটোৰ বেকগ্ৰাউণ্ডটো হোৱাইট কৰি ল'ব লাগিব, হোৱাইট কৰি পেলাই সেইখন আপলোড দিবলৈ আহিব। লগতে যিসকল কেণ্ডিডেটে পূৰ্বতে কোনো অৰ্গেনাইজেশ্যনত বা কোনো অফিচত কাম কৰি আছে, সেই অফিচটোৰ পৰা NOC ল'ব লাগিব, NOC লৈ সেই NOCখনো আপলোড কৰিব লাগিব। ইয়াতে দুটা ডেট দিছে যে এই পদকেইটাত আপোনালোকে 4 জানুৱাৰী 2023 পৰা, ইতিমধ্যে এইটো হৈ গৈছে, 4 জানুৱাৰী 2023 পৰা
22 জানুৱাৰী 2023লৈকে আবেদন কৰিব পাৰিব। 22 জানুৱাৰী 2023 লাষ্ট ডেট। আৰু ভিডিঅ'টোত এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।